জীৱনত কাৰোকে প্ৰতিশ্ৰুতি নিদিবা যেতিয়া পালন কৰিব নোৱাৰিবা কাৰোবাৰ জীৱনটো আধৰুৱা কৰি পেলাই অকলে থকাটো অভ্যাস কৰিবা কাৰণ যেতিয়া সদায় লগত থকা মানুহজনে অকলশৰীয়াকৈ এৰি থৈ যায় তেতিয়া অকলশৰীয়াকৈ থকাজনেহে জানে জীৱনটো কিমান জটিল হৈ যায় সম্বন্ধ এটা গঢ়োতে বহু সময় লাগে কিন্তু ভাঙোতে বেছি সময় নালাগে মিছাতে অলপ সময় লগত থাকি পিছ মুহূৰ্তত অচিনাকি হৈ যোৱাতকৈ অচিনাকি হৈ থকাটোৱে ভাল খং উঠি কোনোবাই মাৰিলে নাভাবিবা তেওঁ যে অত্যাচাৰী যি কাৰণত মাৰিছে সি তোমাৰ পৰা সেইটো নিবিচাৰে যি তুমি কৰিছা তোমাক মৰাৰ পিছত হয়তো তাৰ হাতখনো আঘাত কৰি পেলাই তুমি পোৱা আঘাততকৈ বহুত বেছিকৈ কাৰোবাক বহুত বেয়াকৈ ক'লেও মনে মনে থাকিলেও নাভাবিবা সি যে তোমাৰ কথাত আঘাত পোৱা নাই হয়তো এইটোও হ'ব পাৰে তোমাৰ কথাৰ প্ৰত্যুত্তৰ দি তোমাক আঘাত কৰিব বিচৰা নাই